নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল বিকি বন্ধুৰ ওচৰলৈ। আজি মই আলোচনা কৰিম ইছলামিক বেংকিংৰ বিষয়ে, অৰ্থাৎ ইছলামিক বেংকিং সিস্টেম কি হয় আৰু ই কেনেকৈ কাম কৰে। এই সকলোখিনি কথা মই আজি এই ভিডিঅ'টোত আলোচনা কৰিম। যদিহে আপুনি এতিয়াও মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি লওক, কিয়নো মই এনেকুৱা বিভিন্ন ধৰণৰ ভিডিঅ' লৈ আহি আছো আপোনালোকৰ মাজলৈ। তেতিয়াহ'লে বলক ষ্টাৰ্ট কৰোঁ। ইছলাম ধৰ্ম এটি খুব পবিত্ৰ ধৰ্ম, আৰু এই পবিত্ৰ ধৰ্ম অনুসৰি সুদ লোৱাটো এটি খুব বেয়া কথা, অৰ্থাৎ ইণ্টাৰেষ্ট লোৱাটো এটা পাপ হয়। গতিকে এই ধৰ্ম অনুযায়ী ইছলামিক বেংকিং সিস্টেম প্ৰচলন হৈ আহিছে। পৃথিৱীৰ প্ৰায় সকলোবিলাক মুছলিম প্ৰধান দেশত এই ইছলামিক বেংকিং সিস্টেম গঢ় লৈ উঠিছে, আৰু এই বেংকিং সিস্টেমত যিবিলাক লোন দিয়া হয়, এই লোনবিলাক সম্পূৰ্ণ সুদবিহীন লোন হয়। অৰ্থাৎ আপুনি যদি সেই বেংকৰ পৰা এটা লোন লয় আৰু সেই লোনৰ বাবদ আপুনি কোনো ইণ্টাৰেষ্ট দিব নালাগে, অকল আপুনি লোন হিচাপে লোৱা মূলধনখিনি আপুনি পৰিশোধ কৰিব লাগিব, তাৰ বাবদ কোনো ইণ্টাৰেষ্ট দিব নালাগে। পৃথিৱীৰ প্ৰায় সকলোবিলাক মুছলিম প্ৰধান দেশত ইছলামিক বেংকিং সিস্টেম গঢ় লৈ উঠিছে। বৰ্তমানলৈকে 105খন দেশত এই ইছলামিক বেংকিং সিস্টেম আছে। ইণ্ডোনেছিয়া, মালয়েছিয়া, কুৱেইটি, পাকিস্তান, বাহৰিন, তুৰ্কী, UAE এই সকলোবিলাক দেশত ইছলামিক বেংকিং সিস্টেম গঢ় লৈ উঠিছে। ভাৰতবৰ্ষৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ ঔৰংগাবাদ নামৰ ঠাইখনত ইছলামিক বেংকিং সিস্টেমক অনুসৰণ কৰি এটি বেংক গঢ়ি উঠিছে, য'ত আপুনি সুদবিহীন লোন ল'ব পাৰে। সেই বেংকটোৰ অনাৰজনে জনোৱা মতে যদি আপুনি 40,000 টকাৰ এটা লোন লয়, তেতিয়াহ'লে আপুনি বেংকত সেই 40 বা 50,000 টকাৰ সোণ থব লাগিব, আৰু যেতিয়া আপুনি সেই লোনটো পৰিশোধ কৰিব, কোনো ইণ্টাৰেষ্ট দিব নালাগে, আৰু আপুনি জমা থোৱা সেই সোণখিনি আপুনি ঘূৰাই পাব। গতিকে বন্ধুসকল, ধৰ্মৰ নামতে নহওক কিয় এটি সুন্দৰ প্ৰচেষ্টা, কিয়নো আমাৰ সমাজত দুখীয়া মানুহ বা আমাৰ মিডিল ক্লাছৰ মানুহ বহুত আছে। গতিকে তেখেতসকলৰ বাবে বা আমাৰ বাবে যদি এনেকুৱা এটা সুদবিহীন আমি লোন ল'ব পাৰোঁ, তেতিয়াহ'লে আমি বিভিন্ন কামত আমি খটুৱাব পাৰোঁ। গতিকে বন্ধুসকল, যদিহে মোৰ এই ভিডিঅ'টো আপোনালোকে ভাল পাইছে, প্লিজ লাইক কৰক, শ্বেয়াৰ কৰক, আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নপাহৰিব। গতিকে আজিলৈ ধন্যবাদ।